হেল্ল' গাইজ, নতুনকৈ তিনিটা বিভাগৰ ফালৰ পৰা বহুকেইটা পদ মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে, অৰ্থাৎ ইণ্টাৰভিউ দি এই পদবোৰত জইন কৰিব পাৰিব। গতিকে সবিশেষ জনাই আছোঁ কেনেকৈ এপ্লাই কৰিব, ইয়াত আপোনালোকৰ এজ লিমিট কিমান লাগিব, আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, আৰু ইয়াত আপোনালোকৰ চেলাৰী কিমান হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখা পাইছে পষ্টটো আহিছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল চিৰাং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ সম্পূৰ্ণ এড্ৰেছটো দিয়া আছে যে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল চিৰাং এট কাজলগাঁও, ইয়াৰ দ্বিতীয় অফিচ পোষ্ট অফিচ কাজলগাঁও, PS কাজলগাঁও, পিন নম্বৰ ডিষ্ট্ৰিক্ট চিৰাং, আছাম। পোষ্টৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। দুটা ভেকেঞ্চি খালী আছে। ইয়াত আপোনালোকৰ চেলাৰী হ'ব 10,000 টকাকৈ প্ৰতি মাহত। এইটো আপোনালোকৰ ফিক্স চেলাৰী হয়। এই পোষ্টৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব ক্লাছ 12 পাছ, তাৰ লগতে আপোনালোকৰ 6 মান্থৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব। দেখা পাইছে আদাৰ ক্ৰাইটেৰিয়াত কি উল্লেখ আছে। এই পোষ্টৰ কাৰণে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম দি এপ্লাই কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্মৰ PDF আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলত লাভ কৰিব। গতিকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। তাতে আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ যোনটো PDF পায় সেই PDFটো আপোনালোকে লাভ কৰিব। আৰু দেখা পাইছে লগত কি দিব লাগিব, চেল্ফ এটেষ্টেড কপিজ অফ অল চাৰ্টিফিকেট। গতিকে আপোনালোকৰ যি এডুকেশ্যন কোৱালিফিকেশ্যনৰ চাৰ্টিফিকেট আছে, এজ প্ৰুফ চাৰ্টিফিকেট, তাৰ লগতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, লগতে যদি আপোনালোকে নিৰ্দিষ্ট কাষ্টৰ পৰা বিলং কৰে সেই কাষ্ট চাৰ্টিফিকেট, সকলোবোৰ আপোনালোকে চেল্ফ এটেষ্ট কৰি ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত এই অফিচত গৈ পেলাই দিব লাগিব। যোনটো অফিচত উল্লেখ আছে সেই অফিচৰ এড্ৰেছত গৈ পেলাই আপোনালোকে এপ্লিকেশ্যন ফৰ্মৰ সৈতে সকলোবোৰ ডকুমেণ্টছ দিব লাগিব। দেখা পাইছে ইয়াৰ কাৰণে লাষ্ট ডেটটো উল্লেখ আছে 25 আগষ্ট। গতিকে 25 আগষ্টৰ আগত আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু এই পোষ্টৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, তাৰ লগতে এটা টাইপিং টেষ্ট কণ্ডাক্ট কৰা হ'ব। আৰু আপোনালোকে এপ্লাই কৰাৰ পাছত এখন লিষ্ট পাব্লিছ কৰা হ'ব, একচেপ্টেড লিষ্ট আৰু ৰিজেক্টেড লিষ্ট। আৰু লিষ্টখন পাব্লিছ কৰা হ'ব 26 আগষ্ট তাৰিখে। তাতে আপোনালোকে নিজৰ নাম চাব পাৰিব যদি আপোনালোকে এপ্লাই কৰে। আৰু যদি আপোনালোকৰ নাম একচেপ্টেড লিষ্টত আহে, তেতিয়াহ'লে আপোনালোকে যোনটো ইণ্টাৰভিউ কণ্ডাক্ট হ'ব, তাৰ লগতে টাইপিং টেষ্টটো কণ্ডাক্ট হ'ব, সেইটো দিবৰ কাৰণে যাব পাৰিব। আৰু দেখা পাইছে 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে যদি আপোনালোকে ৱাক ইন ইণ্টাৰভিউ দিব যায়, এতিয়া আপোনালোকে লগত নিজৰ যি অৰিজিনেল ডকুমেণ্টছ আছে সকলোবোৰ লগত লৈ যাব লাগিব। তাত সকলোবোৰ অৰিজিনেল ডকুমেণ্টছ চেক কৰা হ'ব। দেখা পাইছে 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে যিসকল চিৰাং ডিষ্ট্ৰিক্টৰ পৰা হয় তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। আৰু এজ লিমিটটো উল্লেখ কৰিছে 40 ইয়াৰ্ছ ফৰ জেনেৰেল, 43 ইয়াৰ্ছ ফৰ OBC আৰু 45 ফৰ SC আৰু ST কেণ্ডিডেট। আৰু ইয়াত মেনশ্যন কৰিছে 10 নম্বৰ পইণ্টত এই পোষ্টটো আপোনালোকৰ পিয়ৰলি টেম্পৰাৰী হয়। গতিকে টেম্পৰাৰী বা কণ্টেকচুৱেল পোষ্ট হয় এইটো। গতিকে যদিহে আপোনালোকৰ ৰিকুইচাইড কোৱালিফিকেশ্যন আছে আৰু যদিহে আপোনালোকে চিৰাং ডিষ্ট্ৰিক্টৰ হয়, তেতিয়াহ'লে এই পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰে। এপ্লাই কৰিব হ'লে মই কৈছোঁৱে ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ লৈ যোনটো ইয়াত অফিচ উল্লেখ কৰিছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল চিৰাং, এই এড্ৰেছটোত যাব লাগিব। এই এড্ৰেছটোত গৈ পেলাই আপোনালোকে সকলোবোৰ ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। যোনটো ডেট দিয়া আছে লাষ্ট ডেটটো 25 তাৰিখ, অৰ্থাৎ 25 তাৰিখৰ আগত গৈ পেলাই আপোনালোকে নিজৰ ডকুমেণ্টছ ছাবমিট কৰিব লাগিব। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। নেক্সট পোষ্টটো আহিছে গুৱাহাটী কমাৰ্চ কলেজৰ ফালৰ পৰা। দেখা পাইছে গুৱাহাটী কমাৰ্চ কলেজ অট'নমাছ। ৱাক ইন ইণ্টাৰভিউ, ইয়াৰ কাৰণে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব, অৰ্থাৎ আপোনালোকৰ ইণ্টাৰভিউ লোৱা হ'ব। কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। পোষ্টৰ নামটো হৈছে ছেক্ৰেটাৰী টু দ্য প্ৰিন্সিপাল। নাম্বাৰ অফ পোষ্ট এটা ভেকেঞ্চি খালী আছে আৰু এইটো আপোনালোকৰ টেম্পৰাৰী পোষ্ট হয়। এই পদৰ কাৰণে আপোনালোকৰ ৱাক ইন ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হ'ব 20 আগষ্ট তাৰিখে। টাইমটো উল্লেখ আছে 2টা বজাৰ পৰা। আৰু এই পদৰ কাৰণে আপোনালোকৰ ৰিপৰ্টিং টাইমটো উল্লেখ আছে 1 PM ইন দ্য অফিচ অফ প্ৰিন্সিপাল। দেখা পাইছে ইলিজিবিলিটি এণ্ড কোৱালিফিকেশ্যনত উল্লেখ কৰিছে এই পদৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স কমাৰ্চ। যদি আপোনালোকে BA BSc বা BCom পাছ কৰিছে তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকে BBA কৰিছে তেতিয়া আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ইয়াত আপোনালোকৰ মিনিমাম 50% মাৰ্কছ থাকিব লাগিব। আৰু দেখা পাইছে ডিজাইৰেবলত উল্লেখ আছে যদি আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিছে বা পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা কৰিছে ইন ছেক্ৰেটেৰিয়েল প্ৰেক্টিছ, অফিচ এডমিনিষ্ট্ৰেশ্যন অৰ পাব্লিক ৰিলেশ্যন, তেতিয়াহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। দেখা পাইছে আপোনালোকে ইণ্টাৰভিউ টাইমত কি লৈ যাব লাগিব সকলোবোৰ উল্লেখ আছে। এপ্লিকেণ্ট মাষ্ট ব্ৰিং দেয়াৰ অৰিজিনেল টেষ্টিমনিয়েলছ এণ্ড বায়'ডাটা। আপোনালোকে লগত বায়'ডাটা নিব লাগিব। তাৰ লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ যি ডকুমেণ্টছ আছে সকলোবোৰ লগত লৈ যাব লাগিব। আৰু যদিহে আপোনালোকে এই এডভাৰটাইজমেণ্টটোৰ PDF ভালদৰে চাব বিচাৰে, তেনেহ'লে মোৰ টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব। তাতে আপোনালোকে ইয়াৰ PDF লাভ কৰিব আৰু আপোনালোকে ডাউনলোড কৰি ভালদৰে চাব পাৰিব। দেখা পাইছে আপোনালোকৰ টেকনিকেল আৰু প্ৰফেচনেল স্কিল কি বিচাৰিছে। হাই প্ৰফিচিয়েঞ্চি ইন অফিচ ছফ্টৱেৰ, MS অফিচ, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্ট আপোনালোকে জানিব লাগিব এইবোৰ। এণ্ড অফিচিয়েল কমিউনিকেশ্যন টুলছ আপোনালোকে এইবোৰ চলাব জানিব লাগিব ছফ্টৱেৰবোৰ। গতিকে বাকী যি বিচাৰিছে আপোনালোকে ভালদৰে চাই ল'ব পাৰিব, যিহেতু ভিডিঅ'টো বহুত লং হৈ যাব। দেখা পাইছে 3 নম্বৰ পইণ্টত উল্লেখ আছে ৱৰ্ক এক্সপিৰিয়েঞ্চ, মিনিমাম 3 years অফ এক্সপিৰিয়েঞ্চ ইন এডমিনিষ্ট্ৰেটিভ, ছেক্ৰেটেৰিয়েল আৰু এক্সিকিউটিভ ছাপৰ্ট ৰোলছ। গতিকে আপোনালোকৰ মিনিমাম 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াত এপ্লাই কৰিবৰ কাৰণে। দেখা পাইছে এজ লিমিটটো উল্লেখ আছে মিনিমাম 40 to মেক্সিমাম 45 years। গতিকে 40 পৰা 45 years লোকে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে ৰেছপনচিবিলিটিছত উল্লেখ আছে যে প্ৰভাইডিং হাই লেভেল এডমিনিষ্ট্ৰেটিভ এণ্ড কনফিডেঞ্চিয়েল ছেক্ৰেটেৰিয়েল ছাপৰ্ট ডাইৰেক্টলি টু দ্য প্ৰিন্সিপাল। গতিকে এইবোৰ আপোনালোকৰ ৰেছপনচিবিলিটিছ হয়। ইয়াত আপোনালোকৰ ৰেমুনাৰেশ্যনটো মেনশ্যন কৰা নাই। গতিকে আপোনালোকে এপ্লাই কৰাৰ পাছত গম পাব যে আপোনালোকৰ ৰেমুনাৰেশ্যন কিমান হয়। যদি আপোনালোকৰ কোৱালিফিকেশ্যনৰ সৈতে মিলে তেনেহ'লে এই পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক নেক্সট পোষ্টটো ক'ৰ পৰা আহিছে আৰু কেনেকৈ এপ্লাই কৰিব। দেখা পাইছে নেক্সট পোষ্টটো আহিছে ফৰেনাৰ্ছ ট্ৰাইব্যুনেল মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। পোষ্টৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। মই কৈছোঁৱে পোষ্টৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। নাম্বাৰ অফ ভেকেঞ্চি এটা খালী আছে। এপ্লিকেশ্যন মোড আপোনালোকে ইয়াতো অফলাইন এপ্লাই কৰিব লাগিব। ইয়াৰ কাৰণে লাষ্ট ডেটটো উল্লেখ আছে 24 আগষ্ট।
গতিকে 24 আগষ্টৰ আগত আপোনালোকে এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব। দেখা পাইছে ইয়াত আপোনালোকৰ চেলাৰী উল্লেখ আছে 10,000 টকাকৈ প্ৰতি মাহত। এইটো আপোনালোকৰ ফিক্স চেলাৰী হয়, গতিকে এইটো আপোনালোকৰ টেম্পৰাৰী পোষ্টে হয়। এই পদৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে HS পাছ, তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা বা কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব এটলিষ্ট 6 মান্থৰ। এজ লিমিটটো উল্লেখ আছে দেখা পাইছে। জেনেৰেলৰ কাৰণে 40 ইয়াৰ্ছ, OBC আৰু MOBCৰ কাৰণে 43 ইয়াৰ্ছ, যিসকল ST আৰু ST হয় তেওঁলোকৰ কাৰণে 45 ইয়াৰ্ছ। ইয়াৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই আৰু আপোনালোকে এই পদৰ কাৰণেও ষ্টেণ্ডাৰ্ড ফৰ্ম দি এপ্লাই কৰিব লাগিব। আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ PDF মোৰ টেলিগ্ৰাম চেনেলত পাই যাব, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু আপোনালোকে লগত সকলোবোৰ ডকুমেণ্টছ দিব লাগিব। দেখা পাইছে ইয়াত উল্লেখ আছে চেল্ফ এটেষ্টেড কপি অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট, তাৰ লগতে আপোনালোকৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট, তাৰ লগতে আপোনালোকৰ এজ প্ৰুফ চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, 2 কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ, ভেলিড মোবাইল নাম্বাৰ আৰু ইমেইল ID। আৰু দেখা পাইছে 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে NOC ফ্ৰম দ্য প্ৰেজেণ্ট অৰ্গেনাইজেশ্যন অফিচ। গতিকে যদিহে আপোনালোকে বৰ্তমান কিবা চাকৰি কৰি আছে তেনেহ'লে সেই অফিচৰ পৰা NOC ইয়াত লাগিব। এই পদৰ কাৰণে আপোনালোকে কেনেকৈ এপ্লাই কৰিব মই কৈছোঁৱে, হাউ টু এপ্লাই উল্লেখ আছে। আপোনালোকে অফলাইন মোডত এপ্লাই কৰিব লাগিব। দেখা পাইছে উল্লেখ কৰিছে দ্য ডিউলি ফিল্ড আছাম গেজেট পাৰ্ট 9 ষ্টেণ্ডাৰ্ড ফৰ্ম এলং উইথ দ্য ৰিকোৱাৰ্ড চেল্ফ এটেষ্টেড ডকুমেণ্টছ মাষ্ট বি ছাবমিটেড এট দ্য ফলোয়িং এড্ৰেছ। গতিকে আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্মৰ লগত যি ডকুমেণ্টছ বিচাৰিছে সকলোবোৰ চেল্ফ এটেষ্ট কৰি পেলাই। দেখা পাইছে অফিচ এড্ৰেছটো ইয়াত উল্লেখ আছে অফিচ অফ দ্য মেম্বাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল 3rd মৰিগাঁও। এই এড্ৰেছটোত আপোনালোকে পঠাব লাগিব। গতিকে আপোনালোকৰ এপ্লিকেশ্যন যদিহে বাই পোষ্ট পঠায় তেতিয়াহ'লে 24 আগষ্টৰ আগত গৈ পাব লাগিব, আৰু যদি আপোনালোকে নিজে গৈ দিব পাৰে তেনেহ'লে দিব পাৰে 24 আগষ্টৰ আগত। দেখা পাইছে চিলেকশ্যন প্ৰচেছত মেনশ্যন কৰিছে চিলেকশ্যন প্ৰচেছ উইল ইনক্লুড এন ইণ্টাৰভিউ টাইপিং টেষ্ট। গতিকে আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব, তাৰ লগতে এটা টাইপিং টেষ্ট কণ্ডাক্ট কৰা হ'ব। ইম্পৰ্টেণ্ট ডেটছ মই কৈছোঁ, আপোনালোকৰ লাষ্ট ডেটটো দিয়া আছে 24 আগষ্ট। আৰু এখন লিষ্ট পাব্লিছ কৰা হ'ব আপোনালোকে এপ্লাই কৰাৰ পাছত। সেই লিষ্টখন পাব্লিছ কৰিব 26 তাৰিখে, অৰ্থাৎ কোন কোন ইলিজিবল হ'ব ইণ্টাৰভিউৰ কাৰণে তাৰ এখন লিষ্ট পাব্লিছ কৰা হ'ব। সেইখন পাব্লিছ কৰা হ'ব 26 আগষ্ট তাৰিখে, আৰু যোনটো আপোনালোকৰ ইণ্টাৰভিউ বা টাইপিং টেষ্ট আছে সেইটো কণ্ডাক্ট কৰা হ'ব 28 আগষ্ট তাৰিখে। যদিহে আপোনালোকৰ ৰিকুৱেষ্টেড কোৱালিফিকেশ্যন আছে তেনেহ'লে এই পদৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে, যিহেতু লাষ্ট ডেট 24 আগষ্ট দিয়া আছে। গতিকে এইকেইটাই আছিল আজিৰ জব আপডেট। যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেকুৱা ধৰণৰ জবৰ কুইক আপডেট পাবৰ কাৰণে। থেংক ইউ।